mobile phones. Everyone turn your cameras on. Time to see कि बुझी পোৱা নাই ল্যাপটপটো ইমান স্লো নহয় ইমান স্লো ও গড কেমেৰা অন নাই হোৱা আই থিংক মই এতিয়া মোবাইলত যাব লাগিব লাষ্ট ৰিজৰ্ট সো আজি হৈছে মোৰ ফাৰ্ষ্ট ডে বাইজুছত এজ এন একাডেমিক স্পেচিয়েলিষ্ট আৰু একচুৱেলি আজি আমাক এটা মানে ইণ্ডাকশ্যন কাইণ্ড অফ প্ৰগ্ৰেম হ'ব উইথ HR সো থ্ৰু জুম হ'ব জুমত হ'ব মিটিংখন তেওঁ মানে লাইক ট্ৰেইনিং টাইপ আৰু সো এতিয়া হৈছে টাইম 8:30 AM আৰু এখন কিমান দেৰি চলে মিটিংখন মই নাজানো মোৰ চকুটো ফুলি আছে এতিয়া মানে ইউজুৱেলি মই অকণমান লাইক 9:30 এনেকুৱাত উঠোঁ সো মই আজি 7:30তে উঠিছোঁ সো পূৰা হেৰি হৈ আছে সো হোৱাট এভাৰ মিটিঙত কি হয় কেনেকুৱা কি হয় মই আপোনালোকক চব দেখাম মানে শুনাম আৰু এক্সপিৰিয়েঞ্চটো ক'ম কেনেকুৱা লাগিলে এণ্ড ইগন'ৰ মাই ভইচ মানে মোৰ ওলাই অহা নাই মাতটো স্লিপি ভইচ হৈ আছে এতিয়া 8:40 হৈ গ'ল এতিয়ালৈকে HR অহা নাই Few inches later. সো HR আহিলে চবকে গুড মৰ্ণিং ক'লে এণ্ড মোৰ বাৰে বাৰে ডাউট হয় আপোনালোকক ক'বচোন জুম মিটিঙত কাৰোবাৰ এনেকুৱা হয় নেকি লাইক মিউট কৰি থোৱাৰ পিছতো এটা ভয় লাগি থাকে ন লাইক তাহাঁতি শুনি আছে নেকি ছাপ'জ দে আৰ লিচেনিং যদি শুনি আছে কথাবোৰ বুজি নাপায় বিকজ চব কি হয় শ্ৰীবাস্তৱ বৰ্মা গোৱেল চ' এইবিলাকে অসমীয়া বুজি নাপায় বাট Hope everyone is ready to join. Today I can see everyone is so excited, correct? Yeah. Yes, ma'am. Yes, absolutely. Very good, very good, very good. So if you require any long leaves within the next 30 days, kindly inform us and also mention the number of days that you will require. Anyone who is in requirement of any leaves or any long leaves in the coming 30 days? No. চ' ফাইনেলি মোৰ ভিডিঅ'টো কাম কৰিলে অকণমান লাইক মানে You have দেৰি হ'ল uploaded it বাট already, right? ষ্টিল ৱৰ্ক কৰিলে এতিয়া ডিক্লেৰেশ্যন চলি আছে চবেই নিজৰ নিজৰ আধাৰ Okay, I কাৰ্ড will get পেন back কাৰ্ড to you. দেখাই আছে I বা will check it and I'll get back to you. আৰু মানে চবৰে ঘৰত আছেনে নাই ব্ৰডবেণ্ড Abhishek ডংগল Kumar এইবিলাক Jha. এইটো চেক কৰি আছে দেখালোঁ মোৰ অলৰেডি হৈ গ'ল মোৰ লেপটপটো ইমান শ্ল' নহয় মই মানে নাৰ্ভাছ হৈ গ'লোঁ যেতিয়ালৈ অন হোৱা নাই চবৰে যেতিয়া ষ্টাৰ্ট ভিডিঅ' কৰিছোঁ চবৰে অন হৈ গৈছে মোৰো হোৱা নাই আই ৱাজ লাইক কি হ'ব আকৌ মই ইয়াৰ পৰা হেৰি কৰি ফোনত কৰিলোঁ ফোনত কৰোঁতে HR ক'লে ফোনত এলাউ নহ'ব ইউ উইল হেভ টু ইউজ দ্য লেপটপ এগেইন লেপটপ লগ ইন কৰি বহুত দেৰি ৰখিব লগা হৈছে মোৰ ভিডিঅ'টো আহিবৰ কাৰণে বাট ফাইনেলি আহিলে যি নহওক ফাইনেলি আহিলে they are literally showing the broadband connection like this মানে লাইক এনেকৈ আমি ব্ৰডবেণ্ড কানেকশ্যনটো দেখাব লগা হৈছে कोई सेंस है इस बात की Yes, ma'am. हमें तो बहुत लग रही थी সো ফাৰ্ষ্ট ছেশ্যনটো হৈ গ'ল আমাৰ লাইক প্ৰথমতে মোৰ অলপ প্ৰব্লেম দিছিলে লেপটপত মানে ভিডিঅ'টো অন হোৱা নাছিলে ভিডিঅ'টো টিপিলে লেপটপটো হেং মাৰে চ' মই HR-ক দেন ক'লোঁ যে ইট ইজ নট ৱৰ্কিং HR ক'লে যে উই উইল গিভ ইউ চাম টাইম তুমি কৰা মই ফোনত লগ ইন কৰিলোঁ ফোনত লগ ইন কৰি কথাখিনি ইনফৰ্ম কৰিলোঁ দেন আগেইন মোক অকণমান টাইম দিওঁতে মই এইটো আহিলে এতিয়া ৱৰ্ক কৰিছে ইট ইজ ৱৰ্কিং ফাইন চ' ডিক্লেৰেশ্যনখিনি হৈ গ'ল আধাৰ কাৰ্ড দেখুৱালোঁ ব্ৰডবেণ্ড কানেকশ্যন দেখুৱালোঁ ঘৰত আৰু বাকী এতিয়া ফাৰ্ষ্ট ছেশ্যনটো হৈ গ'ল ছেকেণ্ড ছেশ্যন ষ্টাৰ্ট হ'ব 10:30 পৰা এতিয়া টাইম হৈছে 9:40 চ' আছে টাইম 1 hour আছে অলমষ্ট চ' এতিয়া আমাক ব্ৰেকফাষ্ট খাব দিছে বা কিবা কাম আছে কৰিব দিছে চ' ব্ৰেকফাষ্টটো কৰি লওঁ দেন এগেইন আই উইল বি বেক
সো এতিয়া কোম্পানীৰ ইন্ট্ৰডাকশ্যন দি আছে মানে লাইক কেনেকৈ ষ্টাৰ্ট হ'ল কি হ'ল ইনভেষ্টৰ কোন কি আছে গোটেইখিনি আমাক এতিয়া দেখাই আছে ছাকচেছ কোম্পানীৰ ছাকচেছ কেনেকুৱা কি হ'ল এণ্ড লাষ্ট 2 ইয়াৰ্ছত বহুত ছাকচেছ কৰিছে গ্ৰ' কৰিছে মানে আই থিংক মানে আই মিন চ' সেইটোৱে দেখাই আছে আৰু বহুত যি আছে আজিকালি নতুন নতুন প্লেটফৰ্মো ষ্টাৰ্ট কৰিছে ডিজনি বাইজুছ বা কিবা কিবি এইবিলাক গোটেইখিনি কৈ আছে আৰু টিল নাও ইট ইজ গুড সো ফাইনেলি মিটিং খতম হ'ল এণ্ড এক্সপিৰিয়েঞ্চ ছেকেণ্ড ছেশ্যনটো ঠিকেই আছিলে ছেকেণ্ড ছেশ্যন ৱাজ জাষ্ট অনলি ফৰ 1 আৱাৰ চ' এতিয়া টাইম হৈছে আমাৰ 11:15 হৈছে চ' জাষ্ট 1 আৱাৰৰ কাৰণে হৈছিলে আৰু দিছ ৱাজ এ অন বৰ্ডিং ছেশ্যন মানে আমি যে চব অন বৰ্ড মানে উই হেভ এগ্ৰিড চ' জাষ্ট সেইটোৱে হৈছিলে ইয়াতে আমাক বেছি অলপমান কোম্পানীটোৰ ইন্ট্ৰডাকশ্যন দিলে অলপ লাইক ক'লে আৰু কোন আছে ইনভেষ্টাৰ্ছ কি এনেকুৱা কি টাৰ্ণ অভাৰ এণ্ড এভৰিথিং চব ক'লে ডিটেইলছখিনি দিলে আৰু কাৰ কি ডাউটছ আছে ক্লিয়াৰ কৰিলে চ' আজি জাষ্ট এইটো এটা কেজুৱেল মানে অন বৰ্ডিং ছেশ্যন আৰু চ' মেইন ট্ৰেইনিং ষ্টাৰ্ট হ'ব ফ্ৰম টুমৰো আমাৰ যিটো একাডেমিক স্পেচিয়েলিষ্ট হয় আমাৰ ৰোলটোৰ কাম কি চ' ৰিলেটেড এনিথিং মানে চব বস্তুখিনি কালিৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ অহাকালিৰ পৰা চ' আজি জাষ্ট মানে অন বৰ্ডিং ছেশ্যনটো হ'ল চ' উই কেন ৰিলেক্স নাও উই কেন চিল চ' সেয়াই আছিলে এণ্ড ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যদি মই অভাৰঅল কওঁ দুটা ছেশ্যন মিলাই এভৰিথিং ইট ইজ ভেৰি গুড বহুত ভাল লাগিলে এক্সপিৰিয়েঞ্চটো আৰু লাষ্ট 1 ইয়াৰৰ পৰা আমাৰ ৱৰ্ক ফ্ৰম হোমেই হৈ আছে আৰু এইটো ইয়াৰো মষ্ট প্ৰবেবলি 6 মান্থছ কৈছে যে ৱৰ্ক ফ্ৰম হোমেই হ'ব তাৰপিছতো উই উইল চি চ' এভৰিথিং ইজ গুড অনলি ভালেই লাগিছে চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে ৰিগাৰ্ডিং এনিথিং লাইক কেনেকৈ প্ৰচেছটো কি ক'ত কেনেকৈ কৰিব লাগে ইণ্টাৰভিউ কেনেকৈ হয় এনিথিং আৰু যদি কিবা কুৱেৰিজ থাকে ইউ কেন কমেণ্ট ডাউন আৰু মোক ফেচবুকতো কণ্টেক্ট কৰিব পাৰে তলত ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে চ' ইয়া ইউ কেন কণ্টেক্ট মি